হেল্ল' বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আজি আমি এনেকুৱা কিছুমান এলোপেথিক ঔষধৰ কথা ক'ম, এনেকুৱা কিছুমান আয়ুৰ্বেদিক ঔষধৰ কথা ক'ম, আৰু লগতে এনেকুৱা কিছুমান টেকনিকৰ কথা ক'ম আৰু মেডিকেল উপায়ৰ কথা ক'ম, যাৰ জৰিয়তে আপুনি আপোনাৰ অংগটো শক্তিশালী কৰিব পাৰিব আৰু লগতে আধা ঘণ্টালৈ শক্ত কৰি ৰাখিব পাৰিব, যাৰ জৰিয়তে আপুনি ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। চ' বন্ধুসকল, আহক আমি কম্পিউটাৰ স্ক্ৰীণলৈ গৈ এই গোটেইখিনি কথা ভালদৰে আলোচনা কৰোঁ। চ' বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কিছুমান এলোপেথিক ঔষধৰ কথা ক'ম, কিছুমান আয়ুৰ্বেদিক ঔষধৰ কথা ক'ম আৰু নতুন নতুন কিছুমান তথ্য দিম, যাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ লিংগটো বেছি সময়লৈ শক্ত কৰি ৰাখিব পাৰিব আৰু ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। কাৰণ বন্ধুসকল, আফটাৰ অল যদি কোৱা যায়, এই বস্তুটো হৈছে আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ। এইটো যদি আমি ভালদৰে ভোগ কৰিব নোৱাৰোঁ, তেনেহ'লে জীৱনটো এটা আধৰুৱা যেন লাগে। সেয়েহে বন্ধুসকল, প্ৰতি ক্ষেত্ৰতে মই আপোনালোকক এই বিষয়ে বহুখিনি কথা জনাবলৈ চেষ্টা কৰোঁ। কাৰণ বন্ধুসকল, বহু ক্ষেত্ৰত বহুতেই টেনশ্যন লয়, কিন্তু আপোনালোকে সৰু সৰু কিছুমান কথা গম পালে আপোনালোকৰ ডাঙৰ ডাঙৰ এই চিন্তাবিলাক সোনকালে গুচি যাব, আপোনালোকৰ মাইণ্ডৰ পৰাই গুচি যাব আৰু এটা খুব ধুনীয়া এটা লাইফ আপোনালোকে এনজয় কৰিব পাৰিব। চ' বন্ধুসকল, সেই ঔষধবিলাকৰ কথা কোৱাৰ আগতে আৰু সেই টেকনিকবিলাকৰ কথা কোৱাৰ আগতে বন্ধুসকল, ইয়াৰ কাৰণবিলাকৰ কথা আমি জানি চাওঁ। কাৰণ এই কাৰণকেইটা আপোনালোকে জনাত কিন্তু বহুত দৰকাৰ। প্ৰথম হ'ল বন্ধুসকল চাইক'লজিকেল মনোৰোগ। বন্ধুসকল, বহুতেই কি হয়, প্ৰথম যেতিয়া তেওঁলোকে বিবাহত আহে, বিবাহ কৰে, প্ৰথম অৱস্থাত তেওঁলোকে এটা এক্সাইটমেণ্টত থাকে যে আজি আমি ৰাতি এই কামটো কৰিম, আৰু মনটোতে তেওঁলোকে এটা তাড়াতাড়ি ভাৱ আহে, মনটোত তেওঁলোকে ভাবি থাকে আজি এই কামটো কৰিম, এটা উৎসাহ হৈ থাকে, আৰু যাৰ কাৰণে তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰে। আৰু অন্য এটা কাৰণ হ'ল বন্ধুসকল, যেতিয়া প্ৰথম তেওঁলোকে গাৰ্লফ্ৰেণ্ডৰ লগত মিলন কৰিবলৈ যাব, তেওঁলোকৰ মনত এটা উৎসুক আহি থাকে, এটা আজি ভাল কাম কৰিম, আৰু মনত এটা তাড়াতাড়ি ভাবো আহি থাকে, আৰু যাৰ কাৰণে তেওঁলোকৰ সোনকালে বাহিৰ হৈ যায় আৰু তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰে। আৰু ইয়াৰ কাৰণেই তেওঁলোকে লাজত পৰিব লগা হয়। আৰু বিশেষকৈ যেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত প্ৰথম মিলন কৰে, সোনকালে যদি বাহিৰ হৈ যায়, পুৰুষজনে বৰ লাজত পৰে। চ' বন্ধুসকল, আজি এই সকলোবিলাক কথা আপোনালোকে নিশ্চয় বুজি পাইছে যে প্ৰথম কথা হ'ল যে মনোৰোগ, এইটো হ'ল প্ৰধান কাৰণ। 99.9% মানুহৰ মনোৰোগ অৰ্থাৎ চাইক'লজিকেল কাৰণ, অৰ্থাৎ মেইন হ'ল আপোনালোকে তাড়াতাড়ি কৰিব নালাগে, যে খৰধৰ কৰিব নালাগে, যে মই যাই কামটো কৰিব লাগে হ'ব লাগে, সেইটো নহয়। আপোনালোকে সময় উলিয়াই লওক যে আজি মই এই কামটো কৰিম, মোটামুটি 1 ঘণ্টা সময় এই কামটোত মই দিম। যদি আপোনালোকে তাড়াতাড়ি কৰে, আপোনালোকৰ ব্ৰেইনটো এই কথাটো ভাবি লয় যে তাড়াতাড়ি হ'ব লাগে, আৰু ব্ৰেইনটোৱে ছিগনেল মাৰিব তাড়াতাড়ি হ'বৰ কাৰণে, আৰু ব্ৰেইনৰ পৰা যেতিয়া ছিগনেল আহিব আপোনালোকৰ ৰসটো সোনকালে বাহিৰ হৈ যাব। চ' প্ৰতি ক্ষেত্ৰতে আপোনালোকে ধৈৰ্য সহকাৰে এটা ভালকৈ আপোনালোকে সময় ল'ব, অৰ্থাৎ কামটো যেতিয়া আপোনালোকে কৰিবলৈ যাব, তেতিয়া আপোনালোকে ভাবি ল'ব যে মই তাড়াতাড়ি খৰধৰ নকৰোঁ, মই এটা ভাল সময় ল'ম, সময় লৈ পেলাই লাহে লাহে কামটো কৰিম। আৰু এনেকুৱাকৈ যদি আপোনালোকে কৰে, তেনেহ'লে আপোনালোকে ভাল সময় ল'ব পাৰিব। আৰু অন্য এটা কাৰণ হ'ল অৰ্গেনিক গছ। এই অৰ্গেনিক গছটো সাধাৰণতে 40 বছৰৰ ওপৰৰ মানুহ, আৰু যিসকল মানুহৰ ডায়েবেটিছ বা অন্য ধৰণৰ হাৰ্ট ডিজিজ এনেকুৱা ধৰণৰ সমস্যা থাকে, তেওঁলোকৰ এই অৰ্গেনিক গছটো খুব বেছি থাকে। আৰু এই ক্ষেত্ৰত নাৰ্ভাছ প্ৰব্লেমটো হ'ল অন্য এটা কাৰণ। নাৰ্ভাছ প্ৰব্লেম বুলি ক'লে বন্ধুসকল, কাৰোবাৰ যদি কিবা এক্সিডেণ্ট হৈছিল, এক্সিডেণ্ট হৈ স্পাইনেল কৰ্ডত ইঞ্জুৰি হৈ গ'ল, বা পুৰুষৰ অংগলৈ যিডাল নাৰ্ভ আহে, সেই নাৰ্ভডালত যদি কিবা সমস্যা আছে, আৰু ডায়েবেটিছৰ কাৰণে যদি মানুহজনৰ ডায়েবেটিছ থাকে, তেতিয়াহ'লে এই নাৰ্ভবিলাক ডেমেজ হৈ যায়, যাৰ কাৰণে তেওঁলোকৰ সোনকালে থিয় হোৱা বা বেছি সময়লৈ থকা এই গুণটো তেওঁলোকৰ নাইকিয়া হৈ যায়। আৰু অন্য এটা কাৰণ হ'ল বন্ধুসকল আৰ্টেৰিয়েল ব্লাড ছাপ্লাই। বন্ধুসকল, আপোনালোকে এটা কথা মনত ৰাখিব যে আমি যে বেলুন এটা ফুকাই দিওঁ, বেলুনটো ফুকাই দিলে বেলুনটোৰ ভিতৰত যেতিয়া হাৱা সোমাব, এয়াৰ সোমাই যাব, তেতিয়া বেলুনটো ফুলি যায়। ঠিক সেইদৰে একেদৰে বন্ধুসকল, আমাৰ এই লিংগটো যদি থিয় হয়, ডাঙৰ হয়, শক্ত হয়, কি কাৰণত হয়? আমাৰ ব্লাডবিলাক যে আছে, ব্লাডবিলাক এই লিংগৰ ভিতৰত সোমাই যায়, যাৰ কাৰণে আমাৰ লিংগটো ফুলি যায়, ডাঙৰ হৈ যায় আৰু থিয় হৈ থাকে। যদি আমাৰ এই যিবিলাক আৰ্টেৰীৰ দ্বাৰা ব্লাডবিলাক আমাৰ লিংগলৈ আহে, সেই আৰ্টেৰীবিলাকত যদি কিবা ব্লক থাকে, তেতিয়াও আমাৰ লিংগটো থিয় নহ'ব। কাৰণ ব্লক থাকিলে ব্লাড আহিব নোৱাৰিব, আৰু ব্লাড আহিব নোৱাৰিলে থিয় নহ'ব। গতিকে এইটো আমি পৰীক্ষা কৰি চাব লাগিব। চ' বন্ধুসকল, আহক আমি এইবাৰ ইয়াৰ চিকিৎসাৰ কথা কওঁ। বন্ধুসকল, ইয়াৰ চিকিৎসা বুলি ক'লে লোকেল টেকনিকটো এইটো হ'ল চবতকৈ বেছি ফলদায়ক টেকনিক। বন্ধুসকল, 99জন মানুহৰ, শতকৰা 100জনৰ ভিতৰত 99জন মানুহৰ এই লোকেল টেকনিকেৰে আপোনালোকৰ সেই সমস্যাটো ঠিক হৈ যাব, আৰু আপুনি নিজৰ ইচ্ছামতে 10 মিনিট, 20 মিনিট বা আধা ঘণ্টালৈ আপোনালোকে শক্ত কৰি ৰাখিব পাৰিব। ইয়াৰ প্ৰথমটো হ'ল বন্ধুসকল, যেতিয়া আপোনালোকে মিলন কৰিবলৈ যাব, তাৰ ঠিক 3 মিনিট আগতে আপোনালোকে এটা জাইলোকেইন জেলি লগাব। জাইলোকেইন জেলি যিকোনো ফাৰ্মাচীত আপোনালোকে পাব। আপোনালোকক মই এই পিকচাৰটো আপোনালোকে যে দেখিছে, এইটো হ'ল জাইলোকেইন জেলি, যিকোনো ফাৰ্মাচীত আপোনালোকে পাব। এই জেলিটো আপোনালোকৰ
লিংগৰ যে আগটো আছে এই যিটো গোল গোল বস্তু সেই বস্তুটোত আপোনালোকে ভালদৰে লগাই দিব 3 মিনিট আগতে মিলন কৰাৰ 3 মিনিট আগত আৰু তাৰপিছত মিলন কৰিবলৈ যেতিয়া যাব তেতিয়া আপোনালোকে লিংগটো ভালকৈ ধুই দিব দি পেলাই আপোনালোকে মিলন কৰিব বন্ধু মই কথা দিছোঁ গোটেই কমেও আধা ঘণ্টা যদি নহয়ও গোটেই কমেও 10 মিনিটলৈ আপোনালোকৰ থিয় হৈ থাকিব আৰু আপোনালোকৰ লগ বাহিৰ নহয় আপোনালোকে এবাৰ এই টেকনিকটো আপোনালোকে ট্ৰাই কৰি চাব ইয়াৰ পিছত হ'ল বন্ধুসকল মাইণ্ড ডাইভাৰ্টিং টেকনিক বন্ধুসকল মই যে ক'লোঁ আমাৰ এই গোটেই বস্তুটো সোনকালে বাহিৰ হৈ যাব এই গোটেই বস্তুটো আমাৰ মাইণ্ডৰ ওপৰত মগজুৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি এই সময়খিনিত যদি আমাৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব পাৰোঁ তেনেহ'লে নিজৰ ইচ্ছামতে বন্ধুসকল যিমান সময়লৈ আপোনালোকে বিচাৰে সিমান সময়লৈ আপোনালোকে কিন্তু মিলন কৰিব পাৰিব প্ৰথমতে বন্ধুসকল যেতিয়া আপোনালোকে মিলন কৰিবলৈ যাব তেতিয়া আপোনালোকে গম পাব যেতিয়া আপুনি ভিতৰত সোমাব তেতিয়া আপোনালোকৰ ৰসটো বাহিৰ হ'ব তেতিয়া আপোনালোকে নিজেই গম পাব যে মোৰ ৰসটো বাহিৰ হ'ব তেতিয়া আপোনালোকে লিংগটো বাহিৰ উলিয়াই আনি আপোনাৰ পাৰ্টনাৰক এইটো টিপা মাৰি ধৰিব দিব আৰু আপুনি অলপ সময় ৰৈ পেলাই আপোনালোকে বিভিন্ন ধৰণৰ কথা পাতক আপোনালোকে এনেকুৱা ধৰণৰ কথা পাতক যাতে আপোনালোকৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায় আৰু এনেকৈ আপোনালোকে অলপ সময়ৰ পিছত আকৌ আপোনালোকে মিলন কৰা আৰম্ভ কৰক আকৌ আপোনালোকে যেতিয়া এই ৰসটো বাহিৰ হোৱাৰ ভাৱ আহিব তেতিয়া আকৌ আপুনি লিংগটো বাহিৰ উলিয়াই আনি আপোনাৰ পাৰ্টনাৰক মুঠা মাৰি ধৰিবলৈ দিয়ক আৰু আপোনালোকে বিভিন্ন ধৰণে কথা পাতক যাতে আপোনালোকৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায় আৰু এনেকৈ বন্ধুসকল আপোনালোকে নিজৰ ইচ্ছামতে যিমান সময়লৈ বিচাৰে সিমান সময়লৈ আপোনালোকে মিলন কৰিব পাৰে আৰু অন্য এটা টেকনিক হ'ল বন্ধুসকল হস্ত অভ্যাস আপোনালোকে মিলন কৰাৰ 1 ঘণ্টা আগত যদি হস্ত অভ্যাস বা হাত ব্যৱহাৰ কৰি লয় তেতিয়াও আপোনালোকে নিজৰ ইচ্ছামতে বন্ধুসকল আধা ঘণ্টা নহ'লেও 10 মিনিটলৈ হ'লেও আপোনালোকে কিন্তু মিলন কৰিবলৈ পাৰিব বন্ধুসকল মই কথা দিছোঁ আপোনালোকে এই টেকনিককেইটাৰ যিকোনো এটা আপোনালোকে প্ৰয়োগ কৰি চাওক আপোনালোকে ইয়াৰ ফল কিন্তু নিশ্চয় পাব ইয়াৰ পিছত হ'ল বন্ধুসকল অন্য যিবিলাক চিকিৎসা আছে সেইবিলাক হ'ল বন্ধুসকল মেডিচিন এই ক্ষেত্ৰত বন্ধুসকল এলোপেথিক মেডিচিন আৰু আয়ুৰ্বেদিক মেডিচিন আছে এই ঔষধবিলাকে কি কৰে বন্ধুসকল যে এই ঔষধবিলাক সাধাৰণতে কামটো কৰাৰ মিলন কৰাৰ আধা ঘণ্টা বা 1 ঘণ্টা আগত খাই ল'ব লাগিব আৰু এই ঔষধবিলাক খালে আপোনালোকৰ সেই লিংগৰ ভিতৰত ব্লাড ছাপ্লাইটো বাঢ়ি যাব আৰু ব্লাড ছাপ্লাই বাঢ়িলে আপোনালোকৰ লিংগটো ডাঙৰ হ'ব শক্ত হ'ব আৰু বেছি সময়লৈ থিয় হৈ থাকিব বন্ধুসকল মই আগতে যিবিলাক টেকনিক ক'লোঁ সেইখিনি আপোনালোকে প্ৰথমতে ইউজ কৰি চাব যদি তাত কাম নিদিয়ে তেতিয়াহে আপোনালোকে মেডিচিনবিলাক খাব আৰু এই মেডিচিনবিলাকৰ নাম বন্ধুসকল মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে বন্ধুসকল তাত যায় আপোনালোকে #askreal বুলি লিখি আপোনালোকে প্ৰশ্ন কৰিব বন্ধুসকল বহুতেই মোলৈ প্ৰশ্ন কৰে গতিকে সকলোৰে প্ৰশ্নৰ উত্তৰ দিয়া মোৰ কাৰণে সম্ভৱ নহয় গতিকে আপোনালোকে #askreal বুলি লিখি এই ঔষধবিলাকৰ নাম লাগে বুলি আপোনালোকে মোক লিখিব মই এই ঔষধবিলাকৰ নাম আপোনালোকক কৈ দিম সেই ঔষধবিলাক খালে আপোনালোকৰ সাধাৰণতে 10 দিনমান এই ঔষধবিলাক খালে আপোনালোকৰ কি হ'ব টাইমটো বাঢ়ি যাব বেছি সময়লৈ আপোনালোকে থাকিব পাৰিব আৰু পিছত যদি আপোনালোকে এই ঔষধবিলাক বাদ দিয়ে তেতিয়া কি হ'ব আপোনালোকৰ এটা সেল্ফ কনফিডেন্স আহি যাব যে মোৰ সময়টো দেখোন বাঢ়িছে আৰু এই ঔষধবিলাক বাদ দিলে আপোনালোকৰ এই সময়টো থাকি যাব আৰু আপোনালোকৰ আগৰ দৰে হৈ যাব অৰ্থাৎ 10 মিনিট 15 মিনিট বা আধা ঘণ্টালৈ এইটো থাকি যাব আপোনালোকৰ আৰু ইয়াৰ পিছত হ'ল ইনজেকশ্যন বন্ধুসকল এই টেবলেটেও যদি আপোনালোকক কাম নিদিয়ে তেতিয়া আপোনালোকে এটা ইনজেকশ্যন ল'ব লাগিব আৰু এই ইনজেকশ্যনটো আপোনালোকে লোকেলি ল'ব লাগিব আপোনাৰ লিংগত ল'ব লাগিব আৰু এই ঔষধটো লোৱাৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মনত ৰাখিব এই ইনজেকশ্যনটো ল'লে আপোনালোকৰ কিন্তু 1 ঘণ্টালৈ একদম থিয় হৈ থাকিব আৰু আপোনালোকে নিজৰ ইচ্ছামতে যিমান বিচাৰে সিমান সময় মিলন কৰিব পাৰিব কিন্তু বেছি সময় থিয় হৈ থাকিলে কিন্তু আপোনালোকৰ কিন্তু বিষাব বেছি সময়লৈ যদি থিয় হৈ থাকে কিন্তু খুব পেইনফুল হয় বেছি বিষায় আৰু সেই ক্ষেত্ৰত যদি বেছি সময়লৈ বা 2 ঘণ্টা 3 ঘণ্টা বা 8-10 ঘণ্টা যদি থিয় হৈ থাকে সেই ক্ষেত্ৰত কিন্তু আপুনি ডক্টৰৰ ওচৰলৈ যাব লাগিব আৰু ডক্টৰে আপোনালোকৰ সেই ইনজেকশ্যনৰ পাৱাৰটো কমাই দিব তেতিয়া কি হ'ব আপোনালোকৰ আকৌ শুই পৰিব অৰ্থাৎ আগৰ দৰে হৈ যাব ইয়াৰ পিছত হ'ল বন্ধুসকল শ্বক ৱেভ এইবিলাকো যদি যেতিয়া কাম নিদিয়ে মই ওপৰত কোৱা টেকনিকবিলাক মেডিচিন বা ইনজেকশ্যনৰ যদি কাম নিদিয়ে তেতিয়া শ্বক ৱেভ দিয়া হয় শ্বক মানে লিংগটোত এটা শ্বক দিয়া হয় এই শ্বকটো দিলে কি হয় ই আগৰ দৰে কাম কৰে অৰ্থাৎ চেলবিলাক বা সেই অৰ্গেনটোৰ যিবিলাক ফাংচন আছে এই ফাংচনটো কিন্তু শ্বক দিয়াৰ লগে লগে আগৰ অৱস্থালৈ আহে অৰ্থাৎ 20 বছৰ 25 বছৰৰ বয়সৰ যেনেকুৱা পাৱাৰ আছিল সেই পাৱাৰৰ দৰে হৈ যায় এই শ্বক দিয়াৰ ফলত আৰু আপোনালোকে এটা ভৰপূৰ আনন্দময় যৌন জীৱন আপোনালোকে কটাব পাৰিব আৰু ইয়াৰ পিছত বন্ধুসকল এটা ভেকুৱাম আছে এই ভেকুৱামৰ জৰিয়তে আপোনালোকে চিকিৎসা কৰিব পাৰে বা পাম্প আছে এই পাম্পবিলাক আচলতে সোমাই দিয়া হয় আপোনালোকৰ লিংগত অপাৰেশ্যনৰ জৰিয়তে সোমাই দিয়া হয় আৰু যেতিয়া বিচাৰে আপোনালোকে পাম্পটো দিলে ই উঠি যাব আৰু পাম্পটো কমাই দিলে ই শুই পৰিব এইটো আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে এইটো সৰু এটা অপাৰেশ্যন কৰে আপোনালোকক সেইটো কৰিব লাগিব আৰু ইয়াৰ উপৰি এটা ভাইব্ৰেটৰ আছে এই ভাইব্ৰেটৰটো আপোনালোকে ইউজ কৰিব পাৰে বা ৰড আছে এই ৰডটো বহুতে ইউজ কৰে এই ৰডটো আপোনালোকে অপাৰেশ্যন কৰি লিংগত এইটো বহাই দিব লাগিব আৰু এই ৰডটোৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব এই ৰডটো সোমাই দিলে আপোনালোকে চিৰজীৱন ই থিয় হৈ থাকিব আপোনালোকে যেতিয়া বিচাৰে আপোনালোকে থিয় কৰি ল'ব আৰু যেতিয়া নিবিচাৰে আপোনালোকে এইটো মুক্তাবেৰে আপোনালোকৰ আণ্ডাৰৱেৰ তলত এইটো সোমাই থ'ব লাগিব যেতিয়া আপোনালোকৰ ওপৰৰবিলাক কাম নিদিয়ে তেতিয়া আপোনালোকে ৰড ব্যৱহাৰ কৰিব পাৰে আৰু এই ক্ষেত্ৰত মনত ৰাখিব এই ৰড বা এইবিলাকৰ ক্ষেত্ৰত কিন্তু টকা পইচা কিন্তু আপোনালোকৰ খৰচ হ'ব কিন্তু মই যে ওপৰত লোকেল ট্ৰিটমেণ্ট
জাইলোকেইনটোৰ কথা ক'লোঁ, জাইলোকেইন জেলি আপোনালোকক লগাব দিলোঁ আৰু আদাৰ যিকেইটা টেকনিকৰ কথা মই ক'লোঁ সেই টেকনিককেইটাৰে কিন্তু বন্ধুসকল আপোনালোকে গোটেইখিনি সমস্যা আপোনালোকৰ ঠিক হৈ যাব। বন্ধুসকল প্ৰথমতে আপোনালোকে সেই লোকেল টেকনিককেইটা ব্যৱহাৰ কৰক আৰু যদি তাত কাম নিদিয়ে আপোনালোকে ঔষধৰ বিষয়ে মোক কমেণ্ট কৰিব। ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰক, ফ'ল' কৰি মোক কুৱেশ্যন কৰক, মই ঔষধবিলাকৰ নাম দি দিম বা আপোনালোকে মোৰ ফেচবুক পেজত আপোনালোকে সুধিব পাৰে। বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই 1000 লাইকৰ টাৰ্গেট কৰিছোঁ, আপোনালোকে এই টাৰ্গেটটো ফুলফিল কৰি দিব। কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিবৰ কাৰণে মোক বহুত কষ্ট কৰিব লগা হয় আৰু মই বহুত সময় উলিয়াব লগা হয় এই কথাবিলাক ক'বৰ কাৰণে। চ' বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকে 1000 লাইকৰ টাৰ্গেট ফুলফিল কৰি দিব। আৰু বন্ধুসকল আপোনালোকে যদি আমাৰ এই চেনেলত নতুন তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন এই চেনেলৰ যোগেদি সদায় আপোনালোকক দি থাকোঁ। চ' আজিলৈ মানে ধন্যবাদ।